আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম আমিবোৰ ধুনীয়া হ'লেই ধৰণী নিঃসন্দেহে ধুনীয়া। কথা ৰাজ্জাক আলী, আবৃত্তি প্ৰীতি গগৈ। মনৰ মৌবোৰ হৃদয় পৰশা হাঁহিটিৰ মাজেৰে, কলমৰ পৰা নিগৰিত ভালপোৱাৰ সংগীত হৈ, সঁচা প্ৰেমৰ কবিতা হৈ, ধৰণী কেতিয়া সম্পূৰ্ণ ধুনীয়া হ'ব? প্ৰশ্ন যেতিয়া কাষৰত আহিব, উত্তৰ হ'ব আমাৰ মন ফুলনিৰ সুবাস বিয়পি, হৃদয়ত তুমি মই যোগ হৈ, যেতিয়া আমিত পৰিণত হ'ব, কলমেৰে প্ৰকাশিত হ'ব কেৱল মানুহৰ প্ৰতি মানুহৰ ভালপোৱাৰ সেউজীয়াবোৰ, এগৰাকীয়ে আন এগৰাকীক মুখখনিৰ মৰম লগা ছবিটিৰে মিঠাকৈ প্ৰকাশিত মাতৃৰে জীৱন উপযাপন কৰাৰ প্ৰেৰণা লাভ কৰক। অনুপম সকলো জীৱনৰ সংগী হৈ পৰক। সকলোৱে সকলোকে কওক, আজি তোমাক বৰ ধুনীয়া লাগিছে। তোমাৰ কথাখিনিয়ে হৃদয়ত উজ্জ্বলতাৰ মাত্ৰা বৃদ্ধি কৰিলে। আমিবোৰ ধুনীয়া হ'লেই ধৰণী নিঃসন্দেহে ধুনীয়া।